Hello guys, welcome to my new vlog. আৰু বহুত দিনৰ মূৰত পিকনিক এটা খাম বুলি ভাবিছোঁ 2025 এইটো ফাৰ্ষ্ট পিকনিক হ'বলৈ গৈ আছে হেতু স্কুলৰ ফ্ৰেণ্ডছবোৰ লগত সো সেইভাবে আমি সবে গোটেইখন লগ খাই মেলি পিকনিক এটা খাওঁ বুলি ভাবিছোঁ এতিয়া আমি টুকটুকিত গৈ আছো আমাৰ মেইন লোকেশনটো লগৰজনীয়ে 20 লিটাৰ পানী বটলটো দাঙিব পৰা নাই কিন্তু তেনেহলে চেষ্টা কৰিছে দাঙিবলৈ কাৰণে তাৰ পিছত বাকি লগৰবোৰ তলত নামি গ'ল এতিয়া আমি ওপৰলে মাতিছো হেতি ৰাস্তাটো গম নাপায় আমি অকমান ভিতৰলে সোমাই যাব লাগে সেইভাবে এতিয়া আমি সবে লগ খাই কিনে ইয়াতে বস্তুখিনি লৈ মেলি অলপ ভিতৰলে সোমাই গৈছো সবে নিজৰ বস্তুখিনি লৈ লৈছে নিজৰ মানে গোটেইখিনি বস্তু আৰু দাঙিছে অলপ কৰি কিনে আৰু গোটেইখিনি লৈ গৈছে ভিতৰলে অকমান সোমাই যাব লাগে আৰু ৰাস্তাটো ইমান ভাল নহয় অকমান মানে বোকা হৈ আছে গাড়ী মটৰ মানে সোমাই যায় সেইভাবে মাটি হয় যিহেতু আৰু এইটো ৰোডটো বাৰু পকাই ভিতৰ অকমান জানো অলপ বেয়া আৰু বাকিখিনি আমি সবে গৈ আছো এতিয়া আৰু বহুত দিনৰ মূৰত মানে পিকনিক এটা খাওঁ বুলি ভাবিছো লগৰখিনিয়ে হেতু স্কুল ফ্ৰেণ্ড আজিকালি ক'তনো স্কুলৰ ফ্ৰেণ্ডছখিনি ইমান দিনৰ মূৰত লগ খায় কিন্তু আমি আকৌ লগ খাওঁ বুলি কিনে খালো আৰু কিন্তু কলেজ ফ্ৰেণ্ড নহয় এইখিনি যিমানখিনি আছে সব স্কুলৰ লগৰহে হয় আমাৰ তাৰপিছত আমি গোটেইখিনি লগ খাই গৈছোঁ আৰু আপোনালোকে প্লিজ মোৰ মাতষাৰ ইগন'ৰ কৰিব কাৰণ মোৰ গাটো বেয়া পিকনিক খাই মোৰ গা বেয়া হৈ গ'ল সেইবাবে মাত পুৰা বহি আছে মই সেইটো কাৰণে আপলোডো দিয়া নাছিলোঁ ভিডিঅ'টো কেইবাদিনো হৈ গ'ল পিকনিক খোৱা কিন্তু আপলোড দিয়া নাছিলোঁ আজি আপলোড দিওঁ বুলি কিনে মাতটো বহি আছে তেনেহ'লে মই সেনেকাই মানে দি দিছোঁ আৰু উপায় নাই কি কৰিব তাৰপৰা এতিয়া আমি তিৰপালখিনি পাৰি লৈছোঁ ইয়াতে জেগাডোখৰ ভাল লাগিছে এডোখৰতে ভাবিলোঁ খাম বুলি কিনে আৰু ইয়াতে ধূপ চাকি জ্বলাই কিনে তামোল পাণ দি কিনে জুইটো জ্বলাবলৈ লৈছোঁ আৰু জুইটো ধুনীয়াকৈ জ্বলি গৈছে নহ'লে পিকনিক খালে পটককৈ জুইটো জ্বলিবলৈ টানেই হৈ যায় হয় নাই বাৰু কওকচোন এতিয়া আমি চাহটো পাতি ল'লোঁ আৰু সবে হাঁহিয়ে কথা চথা পাতিছোঁ আৰু তাৰপৰা জুইটো জ্বলিছে ধুনীয়াকৈ আৰু এতিয়া আমি চাহটো খাবলৈ ল'ম আৰু চাহ হৈ আছে এইপিনে আৰু বাকী লগৰখিনিক চাই লওক সব ইয়াতে আছে ছোৱালী ল'ৰা মিক্স হৈ কিনে খাইছোঁ দুয়োটা তাৰপৰা মই ইয়াতে কাম কৰি আছোঁ কিবা কৈ আছিলে লগৰজনীয়ে জানো পাহৰিলোঁ কি কৈছে আৰু ইয়াতে চাউলখিনি ধুই আছোঁ যিহেতু ভাত বনাব লাগিব সেইবাবে আৰু হেতি এপিনে চাহ বনাই আছে আৰু কি কথা পাতি আছিলে জানো কি কথা পাতিছিলে হেতিয়ে জানে পাহৰিয়ে থাকিলোগে আৰু আজি বাদে মই ভিডিঅ' কৰা নাই ক'বলৈ গ'লে আজি ইউটিউবৰ বহুত মানে ভিডিঅ' বেলেগ যোনে কৰিছে কোনে কৰিছে মই নিজে সেইটো ক'ব নোৱাৰোঁ আজি ভিডিঅ' কৰা মানুহ বহুত আছে আপোনালোকে গম পাব সবে বেলেগ নিজৰ ভিডিঅ' কৰি আছে আৰু সেইপিনে হেতি গৈছে দেখিছে যে হেতি খৰি বিচাৰি গৈছে আৰু ইয়াত আমাৰ খৰিৰ কাৰণে একো দিগদাৰ নহ'ল আমি ঘৰৰ পৰা খৰি অনা নাছিলোঁ ইয়াতে খৰি পাই গ'লোঁ আৰু ইয়াতে চাহখিনি বাকিছোঁ লগৰজনী আৰু মই আৰু এইজনী পূৰা খঙাই গৈছে চাহ খালি বেয়া বুলি পূৰা চিঞৰিছে আৰু এতিয়া হেতি আহিব গোটেইখনে মিলিজুলি চাহ একাপ খাম তাৰপিছত আৰু কণী আনিছোঁ চিঙৰা আনিছোঁ আৰু কিবাকিবি খোৱা বস্তু আনিছোঁ আৰু সেইবোৰ বস্তু খাম তাৰপিছত ভাত চব্জি বনাব লাগিব মাংস বনাব লাগিব আৰু গাহৰি মাংস আছে পুৰি কিনে খাম বুলি ভাবিছোঁ গোটেইখিনি সেইখিনি বনাব লাগিব আৰু ইয়াতে বস্তুখিনি চব থোৱা আছে মই কৈছিলোঁ যে হেতি খৰি আনিবলৈ গৈছে এইখিনি চব খৰি লৈ আহিছে আৰু ঘৰত কাম নকৰা ছোৱালী আজি ইয়াতো কাম কৰিবলগীয়া হৈছে গোটেইখিনিয়ে মিলিজুলি কৰিছোঁ ইয়াতে চাহ ৰেডি হৈ গ'ল সেইবাবে গোটেইখনে খাবলৈ ল'লোঁ আৰু চিঙৰা আনিছিলে চিঙৰা কণী আৰু কিবাকিবি আছে খুচুৰা বস্তু চিপছ চানা তানা সেইবোৰ আমি মিক্সচাৰ সেইবোৰ খালোঁ বাৰু আৰু ইয়াতে চবেই খাইছে দেখিছে আপোনালোকে আৰু এইখিনি আমাৰ লগৰ আৰু ইয়াতে চব্জি বনাই আছে চব লগৰজনীয়ে আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ এই ভিডিঅ'টো দুটামান ক্লিপ মানে মই কৰা হয় মেক্সিমাম ক্লিপ বেলেগে কৰা হয় আৰু এইজনী চক নতুন এটা ইউটিউবাৰ ওলাই গ'লগৈ মানে এনেই জাষ্ট ভিডিঅ' কৰিছে আৰু তাৰপৰা ইয়াত মানে চবেই ভিডিঅ' কৰিছে ক'বলৈ গ'লে মই অকল দুটামান ক্লিপহে লৈছোঁ বাকী হেতিয়ে কৰিছে বুলি ক'লেও বেয়া নহয় তাৰপৰা এইটো চব গাহৰি লৈছোঁ গাহৰি পুৰিবলৈ কাৰণে দুটা ষ্টিকত লৈ লৈছোঁ তাৰপৰা ইয়াতে লগৰখিনি বহি আছে চবে গাহৰিটো পুৰিবই নাপালে মানে খাই খতমেই হৈ গ'ল ক'লে কিটো হ'ব সঁচাকৈ ইয়াত মানে গাহৰি খোৱা মানুহ নাছিলে ক'বলৈ এজন দুজনে খায় কিন্তু আজি আমি চবেই গোটেইখিনি মিলি কিনে খালোঁ আৰু লগৰখিনি মানে থাকিলে মিলিজুলি কিবা এটা যিকোনো বস্তু খালেই ভাল লাগে হয় নাই কওকচোন আৰু ইয়াতে ইমান থপিয়াথপি হ'ল মানে অকল জলকীয়াখিনিয়ে বাচিলে আৰু মোৰ লগৰবোৰে অকণমান দুষাৰমান ক'ব আহক শুনি লওঁ সিহঁতি কি গোটেইকেইটা 1 পৰা 10 লৈকে পঢ়িলোঁ তাৰপিছত চব বেলেগ হৈ গ'ল
আৰু বহুত কৈছিলে বাৰু, কিন্তু মই সিহঁতৰ মাতষাৰ নিদিওঁ, কাৰণ সিহঁতি বহুত চিঞৰ বাখৰ কৰে, আপোনালোকে পগলা হৈ যাব শুনিলে, সেইবাবে নুশুনাই ভাল সিহঁতৰ। আৰু মানে আমি গোটেইখন লগ খালে মানে বহুত খচু কৰা হয়। এনেকা চিঞৰে আহক চাওচোন। চালেনে বাৰু? আৰু এতিয়া আমি য'ত মানে বনাই আছে আৰু তালৈ গ'লোঁ, চবে বহিলোঁ মেলিলোঁ অকণমান, আৰু লগৰজনীয়ে বহুত জোৰছে পৰিলে। মানে আমি ভিডিঅ' এটা বনাই আছিলোঁ, পিছপিনে মানে নেদেখিলে সি পিছল খাই কিনে পৰিলেগৈ, উল্টি খাই গ'ল মানে। সেইটো কাৰণে দুখ পালে চাগে এজনীয়ে, বহুত জোৰছে পৰিলে আৰু উঠিবলৈ পৰা নাই। পৰিলে যে পৰিলে, উঠিবলৈ পৰা নাই। তাৰপিছত লগৰজনীয়ে উঠালে, টানি মেলি কিনে, তাৰপিছত উঠিব পাৰিলে। এতিয়া এজনী দুখ পালে চাগে, পাই বেয়াও লাগে, কি কৰিব, উল্টি খাই গ'ল। তাৰপিছত মই শ্বৰ্ট ভিডিঅ' আপলোড দি থৈছোঁ, আপোনালোকে যদি চাব পাৰে, আৰু লং ভিডিঅ'টো চাব পাৰে ধুনীয়াকৈ। ইয়াত মানে ষ্টেপ বাই ষ্টেপ দিয়া আছে লং ভিডিঅ'টো, শ্বৰ্ট ভিডিঅ'টো ইমান দিয়া নাই। আৰু আমাৰ লগৰখিনি এইটো চক, এইটো বডি বিল্ডাৰ ক'বলৈ গ'লে, 20 লিটাৰ বটল একদম পূৰা দাঙি দিছেগৈ। তাৰপিছত আমাৰ ভাত খাবলৈ হ'লেই, তাৰপিছত আমি গোটেইখিনিয়ে মিলিজুলি বহি কিনে লগতে ভাত খাইছোঁ। আৰু ভাত বনাইছিলে, তাৰপিছত নিৰামিষ চব্জি এটা বনাইছিলে, তাৰপিছত ব্ৰইলাৰ মাংস বনাইছিলে, চালাড বনাইছিলে, আৰু গাহৰি পুৰিছিলে। সেইটোতো আমি কেতিয়াবা খাই কিনে খতম কৰিলোঁ। তাৰপৰা আৰু কিবাকিবিতো হৈছিলে, আৰু এইখিনিয়ে বস্তু বনাইছে। আৰু মই বহুত দিনৰ পৰা ভাবি আছিলোঁ ভিডিঅ'টো আপলোড দিম, কেইবাদিনো হ'ল দিয়া হোৱা নাই। দিম ভাবি আছোঁ, কিন্তু গাটো বেয়া আছিলে, সেইবাবে দিয়া হোৱা নাছিলে। আজি ফাইনেলি আপলোড দিবলৈ হ'ল। আৰু তাৰপৰা এইখিনি ভাত খাবলৈ হ'ল আমাৰ, চবে মিলিজুলি আমি খাইছোঁ ভাত। আৰু পিকনিকটো খাই কিনে বহুত ভাল লাগিলে, বহুত দিনৰ মূৰত লগ পালোঁ লগৰখিনি। আশা কৰোঁ প্ৰত্যেক বছৰে এনেদৰে পিকনিক এটা খোৱা হয় যেন লগৰখিনিৰ লগত, কিবা এটা ভাল লাগে। আৰু এইখিনি আমাৰ গোটেই টিমটো আমাৰ বহি মেলি কিনে আমি এনজয় কৰিলোঁ, বহুত এনজয় কৰিলোঁ ক'বলৈ গ'লে। আৰু এইবোৰ ফ্ৰেণ্ডছ বুলি কয়, বহুত মানে কি ক'ব আৰু, মেমৰিজ জড়ি আছে। ক্লাছ আমি 6ৰ পৰা 10লৈকে পঢ়িলোঁ, কিন্তু নালাগেই সৰু পৰা লগত থকা যেনে লাগে। বহুত এনজয় কৰিলোঁ আমি, স্কুল টাইমতো আমি বহুত এনজয় কৰিলোঁ। যিমান কলেজৰ টাইমত আমি এনজয় কৰা নাই, সিমান স্কুল টাইমত কৰিলোঁ ক'বলৈ গ'লে। আমি 9, 10টো বেষ্ট মানে। আৰু এতিয়া আমি ঘৰলৈ যাবলৈলগীয়া হ'লেই, গধূলি হৈ গ'ল, বেছি দেৰিলৈকে নাথাকোঁ বুলি ভাবিছোঁ, ঘৰলৈ যাবলৈ হ'লেই। আৰু ঘৰলৈ যোৱা টাইমতো সিহঁতি কচু কৰিবলৈ নাই এৰা, কেৰাহী এৰি কিনে পলালে। যদি গাইজ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ কাৰণে নাপাহৰিবা। আকৌ বহুত জল্দি লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।